মাই ইউটিউব চেনেল এতিয়া মই আছোঁ বৰ্তমান চেঙাৰ বাম্পাৰত মানে বাম্পাৰত আছোঁ। বাম্পাৰত আজি মানে 6টা মন্দিৰ একেলগে আছে। আজি মানে স্থাপন কৰিছে, আগতে বনাইছিল, আজি স্থাপন কৰিছে। ইয়াত ডিম্পু বড়ো আজি আহিছিল, ডিম্পু বড়ো আহি ইয়াত ভিডিঅ' বনাই গৈছে। তথাপিতো মই আজি আমি আহিলোঁ, এতিয়া আপোনালোক সকলোখিনি দেখুৱাম মোৰ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'তে। এতিয়া মই ভিডিঅ' আৰম্ভ কৰিছোঁ, সকলোখিনি চাই থাকক। তাক এইখন মেইন গেট, এই মেইন গেটলৈ প্ৰৱেশ কৰিলোঁ। এতিয়া গৈ আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। চাওক বহুত গুৰু আসন, ইয়াত গুৰু আসনখন ৰখা হৈছে, সেইখন আপোনালোক দেখিলোঁ। তাৰ ভিতৰত এটা মন্দিৰ আছে, মানে গৈ আছোঁ। চাওক এইটো গৰখীয়া হয়, গৰখীয়া মানে শ্ৰীকৃষ্ণৰ মূৰ্তি, এইটো আপোনাৰ ভিতৰতে আছে। চাওক এইটো হনুমান মন্দিৰ, এই হনুমান মন্দিৰ বহুত ধুনীয়া লগা হৈছে। ইয়াতো মানে দেখালোঁ আপোনালোকক। একেলগে 6টা মন্দিৰ আছে, 6টা মন্দিৰ সকলোখিনি দেখুৱাম। এতিয়া প্ৰথমতে মই আপোনালোকক হনুমান মন্দিৰটো দেখালোঁ। চাওক এইটো ৰাম মন্দিৰ, এই ৰাম মন্দিৰটো আপোনালোকক অকণমান দেখালোঁ। চাওক ৰাম মন্দিৰ, চাওক এইটো লক্ষ্মী মন্দিৰ। চাওক এই মন্দিৰটোৰ ভিতৰখনে মানে ভিতৰটো কিমান সুন্দৰ পৰিৱেশ। ইয়াত আপোনালোকে আহিব পাৰে, কাৰণ আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ চেঙাত হয়। আজি ইয়াত ডিম্পু বড়ো আহি গৈছে, ডিম্পু বড়ো আহি মানে সকলোখিনি আপোনালোকক দেখুৱাইছে, মানে ভিডিঅ'ত দিছে, দেখা নাই আপুনি। এতিয়া মানে নাম ধৰি আছে, নাম ধৰাৰ কাৰণে মানে নাম ধৰি আছে, নাম আৰম্ভ হৈছে। দুপৰীয়াটো কিছুমান ভাগৱত পাঠ আৰম্ভ হৈছিল, এতিয়া আবেলি হ'ল, এতিয়া নাম প্ৰসংগ হৈ আছে। বহুত সুন্দৰ পৰিৱেশ, ইয়াত আপোনালোকে আহিব পাৰে। গতিকে ইয়াত বহুত সুন্দৰ পৰিৱেশ। ইয়াত একেলগে 6টা মন্দিৰ আছে, 6টা মন্দিৰ চাবলৈ আহিব পাৰে। কাৰণ ইয়াত বৰপেটা ডিষ্ট্ৰিক্টৰ চেঙাত হয়, চেঙাৰ বাম্পাৰত হয় এই মন্দিৰটো আছে। গতিকে আপোনালোকে আহক, ইয়াত মন্দিৰটো চাওক, মানে বহুত সুন্দৰ মন্দিৰ, আপোনালোকে আহক। ইয়াত মানে আজি প্ৰথম দিনত মানে সকলোখিনি দেখুৱাই আছে আপোনালোকক। মানে আজি প্ৰথম দিন হয়, আৰু কাইলৈ থাকিব, পৰহি থাকিব, এনেকৈ মানে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষত থকা বেল আইকন দবাই দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।